নমস্কাৰ বন্ধুসকল তো বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ বন্ধুসকল আজি আপোনালোকক দেখাম মই তিনিচুকীয়া বজাৰ দেওবৰীয়া বজাৰ তো থাপা ৰখি আছে আৰু এতিয়া এখনত যাম দুটা बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी বন্ধুসকল একদম তিনিচুকীয়া একদম দেওবৰীয়া বজাৰটো একদম কলেজ তিনিআলিৰ পৰা ষ্টাৰ্ট হৈ যায় আৰু এইটো কলেজ তিনিআলি হয় এয়া তো ইয়াৰ পৰা ষ্টাৰ্ট এইবোৰ চাব পাৰিছে আপোনালোকে এইবোৰ চব ঢলা মানুহ হয়নে কাকপথাৰ ঢলা এইফালৰ সেইটো ছাইডৰ মানুহ আছে তো এয়া তিনিচুকীয়া দেওবৰীয়া বজাৰ এইটো চাওক 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 এইটো গেলাপুখুৰী ৰোড হয় গেলাপুখুৰী ৰোডতে আছে তিনিচুকীয়া কলেজ একদম তিনিচুকীয়া কলেজ মানে একদম তিনিআলিৰ পৰা মানে একদম পূৰা ষ্টাৰ্ট হৈ যায় বজাৰখন এইবোৰ দেখিছে পূৰা বজাৰ এইটো একদম বুদ্ধিষ্ট মন্দিৰ এটা হয় এয়া গতিকে আপোনালোকক দেখাবলৈ আমি ওলাই আহি গ'লোঁ আৰু তিনিচুকীয়া দেওবৰীয়া বজাৰ গতিকে চাই থাকক আৰু ইয়াতো মাছ বেপাৰীকেইটা এইকেইটা সদায় বহি থাকে ইয়াত মাছ গেলাপুখুৰী মাছ লাগিলে ইয়াত আহি যাব এইফালে আছে মাছ বেপাৰী এইফালে আহিছে এইফালে এটা শিৱ মন্দিৰ আছে তাৰপিছত বন্ধুসকল তাৰপিছত এখন হৈ গ'ল আপোনালোকৰ তিনিচুকীয়া শ্মশান তাৰপিছত এয়া আমাৰ চব্জি বেপাৰীসকল তাৰপিছত এয়া হৈ গ'ল তিনিচুকীয়া পূজা মন্দিৰ সমিতি এতিয়া বিয়া এখন হৈ আছে নেকি বিয়া এখন হৈ আছে তাৰপিছত এতিয়া আমি এতিয়া বৰ্তমান গেলাপুখুৰী ৰোডতে আছোঁ তো ভিউজটো চাওক না বন্ধুসকল কি মজা লাগিছে বতৰটো ইমান ৰ'দো নহয় বৰষুণো নহয় একদম মাজত আছে ৰ'দ বৰষুণৰ একদম মাজত তো আপোনালোকক আৰু গৈ দামবোৰ নুসুধোঁ কাৰণ দামবোৰ সদায় চেঞ্জ হৈয়ে থাকে এইফালে গাহৰি দোকান এয়া দুখন দোকান আছে গাহৰিৰ ইমান ডাঙৰ পিচ এটা ওলাই লৈ আহিলে বাইদেউ কলডিল তো আজি দেওবাৰ বজাৰ বহে কাৰণে ন' এণ্ট্ৰি মানে এই GNB ৰোডৰ ফালে মানে ন' এণ্ট্ৰি এইফালে এণ্ট্ৰি দিয়া নহয় একদম চব 80 ৰোডেদি আহিব 80 ৰোডেদি যাব মুঠতে এইফালে অকল বাইক চাইকবোৰ যাব পাৰিব মানে অটো বিশেষকৈ তিনিচুকীয়া মানে অটোৰ কাৰণে বেছি ভিৰ লাগে আৰু এইটো হৈ গ'ল আমাৰ তিনিচুকীয়া ATC মল এইটো তিনিচুকীয়া ATC মল দেওবৰীয়া বজাৰৰ মানে বিষয়ে মানে কি আৰু দাম দৰবোৰ সোধা নাই যিহেতু মানে সুধিলেও কি হ'ব কাৰণ দাম দৰ মানে প্ৰত্যেক মাহতে সপ্তাহ মানে প্ৰত্যেক সপ্তাহত মানে চেঞ্জ হৈ থাকে কেতিয়াবা ধৰি লওক ফুলকবি কিলো 40 টকা কেতিয়াবা 60 টকা কেতিয়াবা 20 টকা কেতিয়াবা 30 টকা এনেকৈ ৰেটটো কমি থাকে তো দাম দৰ লৈ মানে কোনো কথা নাই মানে অকল বজাৰখন দেখাইছোঁ আপোনালোকে বজাৰখন চাওক এইটো আমাৰ তিনিচুকীয়া চেনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় হয় এয়া মানে বজাৰ মানে কি ক'ম বহুত ডাঙৰ বজাৰ মানে তিনিচুকীয়াত ডাঙৰ বুলিবলৈ মানে এইটোৱে আৰু তিনিচুকীয়া মানে দেওবৰীয়া বজাৰ এয়াই আৰু বেলেগ এক্সট্ৰাকৈ ক'তো বজাৰ নবহে দেওবৰীয়াই মানে তিনিচুকীয়া দেওবাৰে মানে এইটো বজাৰ বহে আৰু বাছ এইবিলাক ঝাৰুৰ পৰা আদি কৰি চাহ তাৰ পাছত আছে এইটো আপোনাৰ চেম্বাৰ ৰোড হয় লাল বাংলা চেম্বাৰ ৰোড বজাৰখন আৰু অকণমান আগলৈকে আছে তাৰপাছত বজাৰখন খতম বন্ধুসকল বজাৰখন ইয়াতে খতম একদম বিশালৰ ওচৰত খতম হৈছে
এইখন এতিয়া আমি বিশাল পাই গৈছোঁ ৰয়েল হাইনেছ আৰু বিশাল ৰয়েল হাইনেছ ওপৰত আছে বিশাল তলত আছে বিশাল 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 তো বন্ধুসকল বিশালতে আমি সমাপ্ত এইফালে আকৌ থানা চাৰিআলি আছে আমি থানা চাৰিআলি নাযাওঁ এতিয়া আমি এইফালে ৰয়েল হাইনেছৰ ভিতৰত সোমাই দিম তাৰপিছত আমি সোমাই গ'লোঁ এতিয়া বিন্দাছ বছ 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 তাৰপিছত থাপা এইফালে চাইকেলটো ষ্টেণ্ড কৰিব আৰু মই এইফালে গুচি যাম এতিয়া ৰেঞ্জ অভাৰ ৰেঞ্জ অভাৰ ৰেঞ্জ অভাৰ আমাৰ অকাত নাই বোলোৱা চেলফি ষ্টিক এটা ল'লোঁ সেইটোৰে শ্বুট কৰি আছোঁ তো আমি অহাকালি অৰ্থাৎ 7 তাৰিখে অহাকালি 7 তাৰিখ হয় তো 7 তাৰিখে আমি গৈ আছোঁ ডিব্ৰুগড় আমাৰ যোৱা কথা হৈছিল শিৱসাগৰ গতিকে এতিয়া শিৱসাগৰ নাযাওঁ 20 তাৰিখৰ পাছত যাম শিৱসাগৰ মানে প্ৰেক্টিছ নাই বহুত দূৰ যে কোনোদিন সেনেকুৱা চাইকেল চলোৱা নাই ন তো প্ৰেক্টিছ কৰি আছোঁ এইকেইদিন তো ডিব্ৰুগড় যাম কাইলৈ আৰু ডিব্ৰুগড়খন এক্সপ্ল'ৰ কৰিম আৰু বহুত ইউটিউবাৰে ডিব্ৰুগড়খন এক্সপ্ল'ৰ কৰিছে অলপ ময়ো কৰি লওঁ বুলি ভাবিছোঁ তো কৰিম কালি প্ৰথমত যাম জগন্নাথ মন্দিৰ তাৰপিছত খনিগড় পাৰ্ক তাৰপিছত চিধা বগীবিল তাৰপিছত ঘূৰি অহা টাইমত কি গ্ল'ছম এক্সটিকা বুলি কিবা এখন আছে তাৰপাছত DTP তাৰপিছত চিধা ঘৰ তো কালি মানে ভিডিঅ'টো পূৰা ধামাকাদাৰ হ'ব গতিকে আপোনালোকে চাই থাকিব আৰু এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভাল লাগিলে শ্বেয়াৰ এটা নকৰিব আৰু সেইটোৱে আৰু বাই বাই